ছাৰ আহিলে আহিলে দে পেচেণ্ট চেচেণ্ট আহিছে না ছাৰ যিহে কৰোণা আহিছে এই কৰোণাটোৰ বতৰতনো কোনটো পেচেণ্ট এনেকুৱা কি ক'বা কৰোণাৰ ভয়তে পেচেণ্ট গিলা নাহে গম পাইছা না হয় ছাৰ আমাৰ গাঁৱত কালি এটা কি কয় মোক ডক্টৰ এই হেৰি বেমাৰো এটা হৈ আছিল যাব লাগিছিল হয় ছাৰ কিন্তু যাব ভয় লাগে কৰোণাৰ ভয়তে বুজি পাইছা মই ক'লো কিয়া এই কৰোণাৰ বেজি লৈ কৈছোঁ চলি নহয় হয় কাই কৈছি কিন্তু তাইৰ বয়স 65 তাই জানো সেই ধান্দাতে আছে ছাৰা কি জামানা যে আহি গ'ল কি ক'বা আচ্ছা পেচেণ্ট আহিছে না আহিছে চাওঁচোন ৰ'ব Few moments later. এটা আহিছে বাবা আহি বহ আচ্ছা কি হৈছে আপোনাৰ বাবা কি মানে কিবা ভূমিকম্প অহা দেই খিৰমি আচ্ছা সেইটো অসুবিধা হৈছে ৰ'ব আপোনাক মই চাই দি আছোঁ হা আপুনি চিন্তা কৰিব নালাগে মোৰ লাইফত মই এনেকুৱা বেমাৰী বহুত ভাল কৰিছোঁ হা ভাল পালি ভাল কথা বহুত ভাল কৰিছোঁ চিন্তা মাতি উঠি নাই নাই একো নাই ভয় কৰিব নালাগে আপুনি ভয় কৰিব নালাগে এটা মই কিবা এটা চাই আছোঁ হা নাই 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 আগতে আমি লাইফত আগত কিমান আমাক বুজি পাইছোঁ আপোনাৰ পেটত মানে যিহে আৱাজ মৰে আছে গোটেই যেনিবা কিবা কাৰ্যহে কৰি আছে মই কৰি আছোঁ না নাই বাবা আচ্ছা আপোনাৰ পিছে আপোনাৰ এটা খোৱা বোৱাটো কেনেকুৱা ঠিকে আছেনে বাবা খাব লোৱাৰ কথা সুধি ইমান মাত্ৰা দুখনি দিম দেচোন দে কচোন ক'ব ঠিকে লাগিব মানে ঠিকে থাকিলে কিন্তু ভালকে খাব নাপায় আচ্ছা এই বাবা খাব লোৱাৰ কথা সুধি এটা মনৰ আঘাত লাগে আচ্ছা আচ্ছা আপোনাক মই কমেই দে এই ৰাতিপুৱা না লাগে এই দিনটো নাই এই দুবাৰ বিলাকত কিমান ভাত দিয়ে তাতে ভক্তে খা তাৰপিছত আৰু নাই এই ৰাতি বাগত দিয়ে লাগে কিমান দিয়ে সেনেকে খাই পেলাই কুটি আৰু বুঢ়া মানে আপোনাৰ খোৱা বোৱাটো ঠিকে আছে তাৰমানে খাব লোৱাটো ঠিকে মানে আমি এনকে দিয়ে খাওঁ তাতে দিয়ে খাওঁ তাতে এই পুৱা খাব এই দিবিলা খাব এই ৰাতি খাব এই পুৱা খাব দিবিলা খাব ৰাতি খাব বাবা কিয় খাব জীৱন ঘৰৰ কথা কোৱা হ'ব দিয়ক সেইবিলাক আপুনি দুখ কৰিব নালাগে হা আপুনি ঠিক হৈ যাব চিন্তা কৰিব নালাগে পিছে আপোনাৰ পায়খানাটো কেনেকুৱা বাপু পাই গেলোতো তোৰ বেয়া লাগে মই সেইটো কোৱা নাই এতিয়া মানে আপোনাৰ পায়খানাটো কেনেকুৱা বাপা ওই কেমন ক'ব লাগে অকল তোৰ বেয়া ৰাখছো বাপা মই লাগে কি গেলে নাই বুঢ়া মানুহ তামোল চামোল খাই পিছে আপুনি এইবিলাক নাখাব হা আচ্ছা পিছে মই সেইটো সোধা নাই মই কৈছো আপুনি যে খোজ কৰিব যায় আচ্ছা ঠিক আছে মই আপোনাক লিখি দি আছো হা আপুনি সেইখিনি খাব ভাল পাই যাব ঠিক আছে ভাল পাবি মই গেষ্টিকৰ টেবলেট এটা তুমি যাব তই কিবা কৈছা নেকি মোৰ লগতে থাকে ছাৰ লিভাৰৰ বটল এটা তুমি না মই সঁচাকে লিখাইছে সি কম দামৰ MBBS তো সঁচাকে লিখাইছে সি চৰত টেবলেট থাকি নিদিয়াতো নাই ৰ'ব এতিয়া আপুনিও বহুত ক'লে আপুনি এইখিনি খাব যাওক আপুনি ভাল কিমান দিন হ'ল 3 দিন মান হ'ল কষ্ট ঠিকে আছে পাইখানাটো বেয়া হৈছে আচ্ছা এই কৰোণা বেছি গৈছিলা নেকি
বেজি দিলে শুনাইছা কিয়া তুই দিলে সুজা পইচা কোৰোনাৰ বেজি দিলে চলি নহয় মই তোমাক এতিয়া মাতি বুলি কৈছো খালি পেট পেলাই দিব ডাক্তৰ তুমি না হয় না আচ্ছা তুমি চিন্তা কৰিব নালাগে এই বেজি দিয়া বেজি দিয়া যা মই এনেকুৱা মানে বহুত ভাল বস্তু 5 minutes later. কি আর তুমি খাবার খাবার করে এসেছো দুদিন অল্প দিন কাজ করিয়েছে ফাটি যাও করে আয় নাকি হাসু একবার কোথায় ফাটি যাও করে আচ্ছা কিমান দিন হয় দুদিন হল ঠিক আছে মই খুব দেখি দি আছো ৰবা এই ভাল পাই যাবা বুজি পাইছো মই আশা কৰি গৈছি ভাল পালে তোমাৰ মই এটা ধাৰণা বস্তু পাই দিছি পাছ কৰিব লাগে বল দিব লাগে নলাই একদম ফাটি যাও ছাৰ লিভাৰৰ বটল এটা দিছে জানো মই কি দিব লাগে তুমি ক'ব নালাগে তোমাৰ ভাত ছাৰ গেষ্টিকৰ টেবলেট দি আছো তুমি দেখা তুমি ডক্টৰ গিৰি চটা ডক্টৰ মই দেখি আছো ডক্টৰ বোলে ভাল পাম নে বাবা ভাল পাবা টেনচন ল'ব নালাগে এইবিলাক বেমাৰ মই ভাতৰ লগত পানী খোৱা নানান ওচৰত ডক্টৰ গিৰি দিছো দুটাই ৰিজাল্ট পাইছো হয় ভাল পাইছি নহয় খতম হৈছে টেনচন ল'ব নালাগে একো নাই তুমি আজি টেবলেট খোৱা আৰম্ভ কৰি তাৰপিছত তুমি চাবা মই আজিলৈকে কোনো এটা পেচেণ্টে ভাল পোৱা নাই কিবা ক'লি নেকি নকবি 15 minutes later. মোৰ চোৱাকৈ অহা নাই মই হাগি কেনে পটি বনাইছিলো আজি ডাক্তাৰক যাই কেনে দি আছো কি হৈছে এই বাসু কি হৈছে স্যার হা বেজি তো দিবে স্যার কি হৈছে বলি আছো স্যার এটা বেছি দিছিলে হা এক নম্বৰ এ খালি তুমি এক নম্বৰ বাকচৰ পৰা তুমি বেজিটো কিয় দিব লাগে এক নম্বৰ বাকচৰ বেজিটো ডেলিভাৰী দি দিছা ডেলিভারি দিয়ে বেজি দিছা চিন্তা কৰিব নালাগে। নহয় তুমি চিন্তা কৰিব বহা এইবিলাক কি দিছা হে কি হৈছে তোমাৰ কি হ'ল এইবিলাক কি দিছে আপুনি মই বেলিছে দিছো কি হৈছে মোৰতো আকৌ অহা নাই আপুনি কৈছে মই পাৰি গৈছি মই কি জানো তুমিয়ে কৈছা তোমাৰ বোলে হেৰি বস্তু এটা আনি আছে হাতব পৰা নাই মই ভাবছো পাই লৈছি পাই হ'লে তুমি কিনা হয় মোৰ পৰহি আহিলে লগত পটি দিয়া নাছিলো সেইকাৰণে মোৰ পটি তুমি হাঁহি মেলে প্ৰতি খালি মই কি কৰিম মই শুই চাম নেকি কি কেন ভাই কিয় ডাক্তাৰ হে আপুনি মানুহ ডাক্তাৰ মই কৈছো তুমি তোমালোকে চিন্তা কৰিব নালাগে শুনা মই এটা কাহিনী কৈছো তোমালোকক শুনা মই এটা কাহিনী কৈছো শুনা একবাৰ মোক এনেকে এই পুলিচে তাৰমানে কিবা এটা কেছত ধৰিছিল হা পুলিচে ধৰাৰ পিছত মই ধুনীয়াকে পলাই গৈছিলো পুলিচে আকৌ গমেই নাপালা কেনেকে কেনেকে জানা দিছা দেচোন দে চাবি চাবিটো দেখি যাওঁ দেচোন দে তাৰমানে এনেকে মোক দুটা পুলিচে এই এনেকে ধৰি থাকছোন এনেকে মোক দুটা পুলিচে ধৰি আছে হা ধৰাৰ পিছত পুলিচকেইটা পুলিচে ধৰি আছে তাৰপিছত মই ছাৰ মই এনেকে বঢ়িয়াকে একবাৰ আহি আছো আগৰ এনেকে দিছোঁ মই দেখি দিছোঁ বঢ়িয়াকে একো নাই এনেকে মানুহৰ মাজত ধৰি হা কেঁচা কেঁচি বহুত কিবা কিবি মই বঢ়িয়াকে তাৰমানে এনেকে পলাইছো পুলিচকেইটা তাৰমানে কেনেকে পলাইছো দেখাই দিছোঁ তোমালোকে ক'ব নাযাবা হা মই যাম আৰু আহিম ঠিক আছে কি দিব তোমালোকে 1 hour later. নাহে ৰখি কাম নাই আহিব এই নাহে আমাৰ ফুগালা মোক ডেলিভারি বেজি দিছে আহিম বুলি বহু ভাগা জ্বলা বি জ্বলা জোর হালিয়া হয়